So welcome guys and welcome back to my YouTube channel and আজি আহিছো কোনো ব্লগ লৈ আহা নাই আজি আহিছো এক মিনিট হক আজি আহিছো খৰু খৰুকে এটা রোস্ট কৰিম বুলি রোস্টৰ কোনো আইডিয়া নাই খুব ভিডিওবোৰ চাই থাকো রোস্টৰ ভিডিওবোৰ খুব চাও কেৰিমিনাটি আৰু কেৰিমিনাটি যোনটো ফালিলে এবাৰ হেতুটো মজা লাগিল আৰু লগতে অসমৰ যোনটো রোস্টাৰ আছিল টিআৰবি এটা রোস্ট আছিল সেই রোস্টটো মোটামুটি ভালেখিনি ফালিলে মানে কিয় ফালিলে গমটো পাইছে ইউটিউব ভাৰ্সেস টিকটক এটো ওপৰটো পুৰা চলি আছে সো তাৰ ওপৰতে অলপমান বিশেষ ইমানটা একো নকও অলপ চলপ কিবা এটা দেখুৱাম বুলি ভাবিছো সো বলক ভিডিওটো আৰম্ভ কৰো সো টিকটকাৰবোৰে কৈ আছে গুটেই টিকটকাৰবোৰ যদি ইউটিউবত আহি যায় দেন ইউটিউবৰ অৱস্থা বেয়া হৈ যাব সো তেনেকুৱা এটা কথা কৈছে আৰু ইমানখিনিলৈকে মই নকওঁ আৰু এটা কথা কৈছিলে যে টিকটকাৰবোৰে বহুতখিনি কন্টেন্ট বিচাৰে মানে দিনে ৰাতিয়ে বহুত কষ্ট কৰিবলৈ বহুত কন্টেন্ট বিচাৰে সো কি কন্টেন্ট বিচাৰে এবাৰ চাও लैक्मे आइकॉनिक काजल काजल इतना गहरा जो समय को मारते लगातार सफर ये इसे मारते लगातार काम ये इसे भी मारते ये है गहरा का तुम हुस्न परी तुम जाने जहां तुम सबसे हंसी हेलो अरे रोहन कैसा है तू बिल्कुल ठीक माँ एक खुशखबरी है जल्दी बोल माँ मुझे एक बहुत अच्छी नौकरी পালে কন্টেন্ট এবোৰ হল কন্টেন্ট দিনে ৰাতি একলগ কৰাৰ এটো এটা মানে এইবিলাক হল কন্টেন্ট মানে কি মাইকি হোৱাটো এটা মেইন কন্টেন্ট হিহঁতৰ সব টিকটকাৰে নকৰে কিছুমান টিকটকাৰ আছে মানে কি হিহঁতি নিজকে লেডিজ খাজি খুব ভাল পায় সো তাত মানে কিছুমান বিতৰ্ক হৈছিলে সো হওঁতে মই হেতু কথাই কম আৰু যে এইবিলাক টিকটকটো এটা টোটালি রোস্ট এপ টোটালি এটা রোস্ট এপ হয় মানে কি ইয়াত মানে আমাৰ দেখা সমাজৰ গুটে খপাকে মাইকি কৰি পেলাই গুটেখন বৰবাদ কৰি পেলাইছে সো আৰু যোনটো ভিডিও বৰ্তমান আপোনাকে দেখা পালে সেই ভিডিওটো তেটো কেনেকুৱা ধৰণৰ কন্টেন্ট মোক হেতু ককচোন কেনেকুৱা ধৰণৰ কন্টেন্ট মোক হেতু কক আৰু মোক এবাৰ কমেন্ট কৰি জনাই দিব হেতু কন্টেন্টত হিহঁতি বোলে টিকটক কৰি পেলাই মানে আমাৰ অসমৰ টিকটকাৰবোৰে অসমখন ৰিপ্ৰেজেন্ট কৰি আছে মানে মই চাওক মই এতিয়া যদি মই লেডিজ হৈ যাওঁ লিপষ্টিক অলপ লগাওঁ মেখেলা চাদৰ পিন্ধি পেলাই যদি মই ভিডিও কৰোঁ ভিডিও মানে কি নিজৰ মতেতো ভিডিও কৰিব নালাগে কিবা এটা গানত অকণ মানে উদ্দুটা অলপ খালি লৰাবহে লাগে মানে বস্তুটো গানটো মুখস্থ কৰাৰ পিছত সো এটো হল অসমৰ ৰিপ্ৰেজেন্ট কৰা মানে মই লেডিজ হৈ পেলাই মই অকমান ডান্স কৰিলো মুজা কৰিলো হেতু হল মানে অসমক ৰিপ্ৰেজেন্ট কৰিলো সো এটো অসমৰ ৰিপ্ৰেজেন্ট কৰা হল জানো কক এবাৰ জনাওক এটো অসমৰ ৰিপ্ৰেজেন্ট কৰা হয় নে আমি ইউটিউবাৰবোৰে আমি ইউটিউবাৰবোৰে আমি কিমান কষ্ট কৰি কন্টেন্ট বিচাৰো আৰু এটা কন্টেন্ট বিচৰাটো কন্টেন্ট এটা বিচাৰি 10 মিনিট 12 মিনিটৰ এটা ভিডিও কৰাটো বহুত ডাঙৰ কথা হয় এলা কৈ লাভ নাই এলা বহুত কথা সো এটা কথাই কওঁ টিকটকত আমাৰ এজন ককা আছে ককাজনৰ এটা ভিডিও দেখো তাৰ পিছত बिन सजनी के जीवन अच्छा नहीं लगता ओह माय गॉड দেখা পালে আমাৰ ককাৰ ভিডিও সো এই বয়সত ককাৰ মানে হৰিনাম লোৱাৰ সময় মানে যদি তেখেত যদি চাকৰিয়াল হয় তেন চাকৰি কৰে আজৰি সময়খিনিত মানে নামঘৰত গৈ পেলাই হৰিনাম লোৱাৰ সময় সেই বয়সত মানুহজনে টিকটক কৰি আছে মেখেলা চাদৰ পিন্ধি আছে আৰু তো দেখিছে নহয় তামুল খাই পেলাই মুখৰ অৱস্থা তো এইবিলাক মানে ভাবি নাপাওঁ কিয় তেনেকুৱা কৰি আছে তো এটা কথাই কওঁ টিকটক ইজ এ জেন্ডাৰ চেঞ্জিং এপ এণ্ড টিকটক ইজ এ রোস্ট এপ যোনবোৰে আলটু ফালটু কথা মানে আলটু ফালটু যোনবোৰে মানে কন্টেন্ট বনাই পেলাই কৰি আছে যেনেকৈ লেকমি আইকনিকৰ যোনটো ভিডিও দেখুৱাইছিলোঁ হেতু এটা সো এইবিলাক বহুত কথা আছে তো বেছি একো নকওঁ তাৰপিছত এট লাষ্ট ভিডিওটো চাই যদি ভাল পালে দেন লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লকডাউন খোলাৰ পিছত গড প্ৰমিছ ধুনীয়া প্লেচত যাবৰ কাৰণে প্লেনিং কৰি আছোঁ ভাল ভিডিও আহিব আৰু এখন বসন্তীৰ পিছত নেক্সট এখন বসন্তী লোৱাৰ এটা প্লেনিং কৰি আছোঁ সো এইখিনি হোৱাৰ পিছত ভাল ঠাইত যাম ভাল ব্লগিং কৰিম ব্লগ আহিব ভাল ভিডিও আহি আছে চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লগত থাকিব সাপোৰ্ট কৰি যাব সো আজিৰ কাৰণে গুড বাই